আমাৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰথমতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ। তাৰ লগে লগে আমি স্বামী শ্ৰীমদ যোগানন্দগিৰি মহাৰাজৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰিলোঁ। তাৰ পাছতে আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ল। সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পাছতে আমাৰ সন্মানীয় BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত আহিলে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ বিদ্যালয়ত ভাৰ্টিকেল এক্সটেনশ্যন এটা দিয়া হৈছিলে, সেই ভাৰ্টিকেল এক্সটেনশ্যনৰ শুভ উদ্বোধন কৰা হ'ল ক্লাছৰুমৰ। সেই শুভ উদ্বোধন কৰাৰ পাছতে আমাৰ আনুষ্ঠানিকভাৱে এখন সভা অনুষ্ঠিত হ'ল। এই সভাত তেখেতসকলক যিখিনি আমাৰ অভাৱ অভিযোগ আছিল সেইখিনি জনোৱাৰ পাছত আমাৰ সন্মানীয় BTRৰ মুৰব্বীয়ে আমাক কথা দিছে যে এই বিদ্যালয়খনক সৰ্বতো প্ৰকাৰৰ যিখিনি সহায় সহযোগ আগবঢ়াব লাগে সেইখিনি আগবঢ়াব আৰু বিদ্যালয়খনক চেণ্টাৰ অফ এক্সিলেঞ্চ হিচাপে গঢ়ি তোলাৰ কাৰণে যিখিনি প্ৰচেষ্টা ল'ব লাগে সেইখিনিও ল'ব বুলি তেখেতে আশ্বাস দিছে। তাৰ কাৰণে তেখেতসকলক বিশেষকৈ আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ BTCৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াক আমাৰ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আৰু অঞ্চলৰ তৰফৰ পৰিয়ালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।